Hey guys, welcome back to my YouTube channel. তো বৰ্তমান আছো মই ঢকুৱাখানাত আৰু এতিয়া আছো বাসুদেৱ থানত। সো আপোনালোকক মই বাসুদেৱ থানটো দেখাবৰ কাৰণে আহিছো। বিশেষকৈ আমাৰ গাঁৱৰ পৰা আজি পিকনিক আহিছো, ডেকা গাভৰু বুঢ়া বুঢ়ী মিলি। সো এই বাসুদেৱ মন্দিৰত অকমান সেৱা কৰি লৈ বেলেগ জেগাত যাম খানা খাবৰ কাৰণে। সো এতিয়া আপোনালোকক মই বাসুদেৱ মন্দিৰ মানে বাসুদেৱ থানটো দেখাম। সো মই এতিয়া গেটত আছো, এয়া চাব পাৰে গেটখন। এইফালে ৰাইট সাইডে আছে সেইটো বাসুদেৱ থানখন। সো এতিয়া মই ভিতৰলৈ সোমাই গৈ আছোঁ। এইবোৰ দেখিব পাৰে মানুহবিলাকে ফটো ক্লিক কৰি আছে। তো এতিয়া মই ভিতৰলৈ গৈছোঁ, ভাইটিহঁতে আৰু গাঁৱৰ মানুহবোৰ চব গ'ল ভিতৰত। চ' মই ভিডিঅ'টো বনাওঁ বুলি আহিছোঁ। তো ইয়াত মানে গাঁৱত ভিডিঅ'টো বনাব নহ'ল, কাৰণ মানে কমিটি মানুহ আছিলোঁ, তো সেইটো কাৰণে কিবা কিবি কৰিব লগা হ'ল, কাম চাম, সেইটো কাৰণে গাঁৱত ভিডিঅ'টো বনাব নোৱাৰিলোঁ। চ' ইয়াত আহি বনাইছোঁ। তো দেখাবলৈ গৈ আছোঁ মই বাসুদেৱ থানটো। তো মানুহবোৰ চাব পাৰে গোটেই লাইনকৈ গৈ আছে। তো ময়ো গৈ আছোঁ, তো আপোনালোককো দেখাম, চাই থাকক। তাৰপিছত আমি বেলেগ জেগাত মানে পিকনিক খাবলৈ যাম, তো তাত দেখাম আৰু। ইয়াত চাব পাৰে ইয়াত আহি আছে মানুহবোৰ সেৱা কৰি। ফাইনেলি বাসুদেৱ থানৰ মানে ওচৰত পালোহি, দেখাই দিছোঁ আপোনালোকক। এইটো হ'ল বাসুদেৱ থানটো ভিতৰ, তো চাব পাৰে এয়া। তো এয়া পূৰা সিংহ নেকি, এইটো এই দুটা সিংহ বনাই থৈছে। আৰু এয়া চাব পাৰে, এতিয়া মই এইটো বজাম। তো এতিয়া মই ভিতৰলৈ সোমাই যাওঁ, তো দেখাই দিছোঁ আপোনালোকক। এইটো হ'ল বাসুদেৱ থানৰ ভিতৰ চোৱা, এয়া চাব পাৰে কি সুন্দৰকৈ বনাইছে। তো এয়া আমাৰ গাঁৱৰ মানুহ, এইটো ভাইটি। তো এতিয়া আমি ভিতৰলৈ যাওঁ, অকণমান মণ্ডন মাগোঁগৈ। তো আৰু মানুহ আহিছিলে, আৰু মানুহবোৰ ক'ৰবাত আছে, আমি আহিছোঁ। তো এয়া দেখাই দিছোঁ, চাব পাৰে। আৰু আপোনালোকক চাৰিওকাষে দেখাই দিছোঁ মন্দিৰটো। তো এয়া চাব পাৰে চাৰিওফালৰ মন্দিৰ। তো ইয়াতো মানুহ ভিৰ হৈ আছে। তো ফাৰ্ষ্ট টাইম আহিছোঁ, বহুত ভাল লাগিছে মন্দিৰটো দেখি। তো আপোনালোককো দেখাইছোঁ। তো গোটেই এৰিয়াটো দেখাম আপোনালোকৰ মন্দিৰটো। তো এইফালেও আছে। তো মন্দিৰটো সেৱা কৰিবৰ কাৰণে মানুহ পূৰা ভিৰ হৈ আছে, সেয়া চাব পাৰে। ইয়াত চাব পাৰে বহুত মানুহে আহি চাকি জ্বলাইছে। তো ইয়াত দেখাই দিছোঁ আপোনালোকক। তো এয়া চাব পাৰে, ইয়াত মণ্ডন মাগিলে কাম মানে মনোকামনা পূৰ হয় বুলি কোৱা শুনিছোঁ। তো ইয়াত চবেই আহি মনোকামনা কৰে আৰু দেখাই দিছোঁ ইয়াত। ফাইনেলি বাসুদেৱ থানত সেৱা কৰি আহিলোঁ। এতিয়া পিকনিক প্লেচত যাওঁ। পিকনিক প্লেচত গৈ এতিয়া ভাত শাক কিবা কিবি বনাব লাগিব, বহুত কাম আছে। চ' ওলাই আহিলোঁ এতিয়া, চাব পাৰে এইখন গেটখন। তো আমাৰ এইকেইটা পূৰা DSLR ফটো মাৰি আছে, এয়া চাব পাৰে পিছফালে। তো আমি যাম আৰু, মানুহবোৰ আহিছে আৰু। তো গৈ ভাত শাক বনাব লাগিব, বহুত কাম আছে। তো গৈ থাকোঁ আমি। ফাইনেলি পিকনিক খোৱা প্লেচত পালোহি। এতিয়া ভাত শাক বনাবলৈ লৈছে আৰু কিবা কিবি কাম কৰি আছে। আৰু সেইফালে মাইকী মানুহবিলাকে কিবা কিবি খাই আছে, আৰু এয়া বনাই আছে চব্জি, এইটো আলু। আৰু এয়া ভাত মানে বনাই আনিছিলোঁ ঘৰৰ পৰা। আৰু এয়া এতিয়া পূৰা মানে চব্জিটো বনাব, ছাগলী মাংস আনিছোঁ। তো এইবোৰ চাব পাৰে, চবেই কামত লাগি আছে। সেইফালে মাইকী মানুহবিলাকে কিবা কিবি খাই আছে। আৰু এতিয়া মই কেৰাহী ধুবলৈ যাওঁ। তো এইটো মজা আছে, ফিচাৰী এটা আছে ইয়াতে, মানে কিবা কিবি বাচন বৰ্তনবোৰ ধুম আৰু ই লগৰ ল'ৰাটোৱে মই এতিয়া বাচন বৰ্তন ধুম। এয়া খেৰ আনিলোঁ গাড়ীৰ পৰা। তো এইটো বিল চাগে। তো আমাৰ ওচৰতো মানুহবিলাকে খাইছে, এইটো চাব পাৰে। তো এইফালে আমাৰ পূৰা ৰান্ধনীয়ে পূৰা বনাই আছে চব্জি, এইটো ব্ৰ'। তো আমাৰ এফালে খানা বনাই আছে। আমি এতিয়া আহিছোঁ সৰিয়হ গছৰ তলত পূৰা ফটো মাৰিবৰ কাৰণে, মোৰ গাঁৱৰ মানে ভাইটিসকলৰ লগত। চাব পাৰে এয়া ভাইটিহঁত আহিছে, ইয়াত এতিয়া পূৰা ফটো মাৰিম। তো এইফালে চাব পাৰে, এইফালে পূৰা গ্ৰুপ ফটো মাৰি আছে ফেমিলিৰ লগত, এয়া DSLR লগত। তো মই দেখাবলৈ গৈ আছোঁ। আৰু সৰিয়হৰ তলি চাব পাৰে, পূৰা গোটেই সৰিয়হ।
তো দেখাই দিছো আৰু বহুত মানুহে ফটো মানে ফটো মাৰি আছে হাই লগতে ময়ো আছো আমাৰ দাদা লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা ঠিক আছে তো এয়া গৈ আছো দেখাবৰ কাৰণে পুৰা ফটো শ্বুট কৰি আছে আমাৰ টুন পাৱে তো এয়া চাব পাৰে এইটো আমাৰ কেমেৰামেন হাই বুলি কৈ দিয়া পুৰা গৰমত পুৰা ঘামি গৈছে তো চাব পাৰে এয়া চবেই পুৰা গ্ৰুপ ফটো মাৰি আছে ফেমিলিৰ লগত পুৰা লোকৰ সৰিয়হতলি গছকি দিবলগীয়া হৈছে তো পুৰা ৰ'দ দি আছে ৰ'দতে পুৰা ফটো মাৰি থাকিবলগীয়া হৈছে এয়া এতিয়া মই ভাত য'ত ৰন্ধা বঢ়া হৈছে তাত যাওঁ তাত অকণমান কাম লাগি দিওঁগৈ আৰু ভাইটিসকলে ফটো মাৰি আছে তো অকণমান কাম বনত হেল্প কৰি দিওঁগৈ বহুত গৰমো হৈছে আজি পুৰা ৰ'দ দি আছে পুৰা বহুত মানুহ ইয়াত পিকনিক খাইছে চাব পাৰে এইফালে খাইছে এইফালে খাইছে এইফালে খাইছে চবফালে খাইছে মানুহ পুৰা পাৰ্টি মানুহ তো এতিয়া মই খানা খোৱা অকণমান হেল্প কৰি দিওঁগৈ ফাইনেলি আমাৰ ভাত চব্জি বনাই হৈ গ'ল দেখাই দিছোঁ এয়া তো এয়া ছাগলী মাংস এয়া নিৰামিষ ভাজি আৰু এয়া ভাত আৰু চবকে এতিয়া বহাই লৈছোঁ খোৱাবৰ কাৰণে এয়া চবেই বহিছে লাইন পাতি খাবৰ কাৰণে ইয়াত দেখাই দিছোঁ তো চবকে খুৱাই লওঁ আমি কমিটি মানুহ তো পিছত খাম তো চবকে ভালদৰে খুৱাই লওঁ এয়া বিলাই আছে তো চবকে মই বিলাই দিলোঁ মোৰো কাম আছে ময়ো কমিটি মানুহ সেইটো কাৰণে বিলাই দিলোঁ তো এইটো DSLR আমাৰ এইটো DSLR তো এতিয়া পুৰা DJ বজাম আৰু মই অকণমান লাগি ভাগি দিওঁ তেতিয়ালৈকে ভিডিঅ'টো চাই থাকক মই অকণমান লাগি ভাগি দিওঁ আৰু নাইবা বেয়া পাব লগৰ ল'ৰাকেইটা ইয়াত দাদাহঁতে বিলাই আছে চাব পাৰে ইয়াত দাদাহঁতে বিলাই আছে ময়ো বিলাই দিওঁ লগতে ফাইনেলি চবকে ভাত খোৱা হৈ গ'ল এতিয়া আমি ভাত খাওঁ এইকেইটা বহিছে মোৰ লগৰকেইটা বহিছে এতিয়া ময়ো বহিলোঁ ভাত খাবলৈ বহুত ভোক লাগিছে ৰাতিপুৱাৰ পৰা ভাত খোৱা নাই ত' ইয়াত আহি খাম বুলি ভাবিছিলোঁ তো চবকে খুৱাই ল'বলগীয়া হ'ল তো এতিয়া ময়ো খাই লওঁ আৰু বেলেগে বিলাব যোনে প্ৰথম খাইছিলে সিহঁতে বিলাব চ' এতিয়া মই খাই লওঁ তো চাই থাকক তো এয়া লগৰবোৰ বহিছে আৰু চব বহিছে দাদাহঁতে ভাইটিহঁতে লগৰবিলাক তো এইফালে আমাৰ গাঁৱৰ মানুহবিলাকে বিহু মাৰি আছে এয়া মই এতিয়া ভাত খাই লওঁ তো আপোনালোকক দেখাই আছোঁ তো ফাইনেলি আমাৰ ভাত খাই হৈ গ'ল চবৰে এতিয়া বাছত মানে চবেই আহিলে তো দেখাই দিছোঁ এয়া এইবোৰ বস্তুবোৰ সুমুৱাই আছে আৰু বাছত চব মানুহবোৰ এয়া উঠিছে আৰু দেখাই দিছোঁ তো এইবোৰ চব মানুহ বহিছে আৰু আমি যাবলৈ ওলালোঁ আৰু ঘৰলৈ বহুত দেৰিও হ'ল আৰু বহুত ফূৰ্তিও কৰিলোঁ আৰু গাঁৱত গৈও ফূৰ্তি কৰিম চবেই বহিলে তো আমি গৈ থাকোঁ আৰু ঘৰত দেখামগৈ আৰু ভিডিঅ' তো চাই থাকক ভিডিঅ'টো পাৰ্টি কৰি ঘৰত পালোহি বহুত মানে ভাগৰ লাগিছে শুই থাকোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব লগতে কমেণ্ট কৰিব নাপাহৰিব আজিৰ কাৰণে বাই বাই